আমাৰ নীলে কি কৰিছে? কি কৰিছা? ৰুটি বনাইছা? কাৰ কাৰণে ৰুটি বনাইছা? Hey guys, good morning. কেনে আছে আপোনালোক? ভালে আছে চাগে সকলোৱে। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু গোটেই ইফালে চাওক পানী হৈ গৈছে, গোটেই বৰষুণ। আৰু যোৱা ৰাতিটো বৰষুণ দিছে কণ্টিনিউ। অকণমান দেখাই দিছোঁ আপোনালোকক। যোৱা ৰাতি যিহে ঢেৰেকণি মাৰিছে আৰু এইবিলাক গোটেই পানী হৈ গ'ল, পথাৰ ভৰি গ'ল পানীৰে। এয়া চাওক, পানীৰে উপচি পৰিলে। বাৰিষা লাগিছে আৰু পুৰা। জালত মাছ লাগি আছে চাগে। আৰু বতৰটো বেয়া বহুত, গোটেই ক'লা হৈ আছে আকাশখন। এয়া লাওৰাগ, আজি ভাবিছোঁ লাওৰাগৰ চৰচৰি খাওঁ, বহুদিন হ'ল খোৱা নাই। আৰু এয়া ঘৰৰ লাওৰাগ মায়ে ছিঙি আনিছে। মই এইখিনি ভালদৰে ধুই লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে ধুই লৈ এতিয়া কাটি ল'ম। এইখিনি লাওৰাগখিনি, তাৰপিছতে মই দুটা আলু লৈছোঁ, এনেদৰে দীঘলকৈ কাটি অলপ সৰুকৈ। তাৰপিছত এয়া পিঁয়াজ, জলকীয়া লৈছোঁ, কেইফুটামান নহৰু, এয়া আদা অকণমান সৰুকৈ কাটি লৈছোঁ, এইখিলা তেজপাত। আৰু এইখিনি হৈছে সৰিয়হ, মই গুড়ি কৰি লৈছোঁ। আচলতে আগতে মোৰ তাত গুড়ি কৰি থোৱা আছিলে। এইখিনি অলপ পানী দি মই পেষ্ট বনাই ল'ম। কেৰাহীটো গৰম হোৱাৰ পিছত মই কেৰাহীত অলপ তেল দি দিছোঁ। তেল আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। তেলখিনি গৰম হোৱাৰ পিছত মই তেজপাত দি দিছোঁ। তাৰপিছত আৰু অকণমান মই জিৰা দি দিম। এতিয়া এইখিনি অলপ ভাজি লগাৰ পিছত ইয়াতে মই জলকীয়া দি দিছোঁ। তাৰপিছত আৰু কাটি থোৱা পিঁয়াজখিনি দিম। আৰু এইখিনি অলপ ভালদৰে ভাজিম। আৰু ফ্ৰেণ্ডছ, হয়তো মোৰ ভইচটো কমকৈ আহিব পাৰে, আপোনালোকে ভালদৰে কথাখিনি নুশুনিবও পাৰে, কাৰণ বাহিৰত বহুত টান বৰষুণ দি আছে। আৰু আপোনালোকক কৈছোঁৱেই মই, ৰাতিপুৱাৰ পৰা বহুত বৰষুণ দি আছে। আৰু এতিয়াও বৰষুণ দিছে। এবাৰ বাহিৰলৈ চাওঁচোন বাৰু। এইখিনি অলপ ফ্ৰাই লাগিছে। তাৰপিছত ইয়াতে মই নহৰুকেইটা দি দিছোঁ আৰু কাটি থোৱা আদাখিনি। এতিয়া এইখিনি ফ্ৰাই অলপ লাগিছে ভালদৰে। তাৰপিছত মই ইয়াতে হালধি দি দিম তেলতে আগতে। এতিয়া মই ইয়াতে এড কৰিম দীঘলকৈ কাটি লোৱা আলুখিনি। আৰু আলুখিনি মই আগতে অলপ ভাজি ল'ম। ফ্ৰাই লগাৰ পিছত মই ইয়াতে এতিয়া লাওৰাগখিনি দি দিম। এইখিনি এতিয়া মই ভালদৰে লৰাই দিছোঁ। আৰু ইয়াতে মই এতিয়া দিম অলপ নিমখটো সোৱাদ অনুসৰি দিব। আৰু লাওৰাগ এনেদৰে বনাই খাই বহুত ভাল লাগে খাই। এতিয়া মই এইখিনি সিজিবৰ কাৰণে কিছু সময়ৰ কাৰণে ঢাকনি দি দিম। 5 মিনিটমান সময় ঢাকনি দি থৈ দিম এনেদৰে। এতিয়া ঢাকনিখন গুচাই চাম। এয়া আধা সিজিছে। আৰু এতিয়া ইয়াতে আমি লাওৰাগৰ চৰচৰিৰ মেইন ইনগ্ৰেডিয়েণ্ট সৰিয়হৰ পেষ্টখিনি দি দিম। এইখিনি
আৰু এইখিনি মই ভালদৰে লৰাই দিছোঁ। আৰু এনেদৰে লৰাই দি কিছু সময় ভাজিম এনেকৈ। এতিয়া মই ইয়াতে এবাটি পানী দি দিছোঁ। আৰু ইয়াতে মই এবাটি পানী দি দিছোঁ। আৰু এতিয়া এইখিনি প্ৰায় 10 মিনিটমান সময় মই ভালদৰে সিজিবলৈ দিম আৰু ঢাকনিখন মাৰি দিম। তাৰপিছত আমাৰ লাও আগৰ চৰচৰি তৈয়াৰ হৈ যাব। শেষত মই আৰু এটা বস্তু এড কৰিম। এয়া হৈছে নহৰু পেষ্ট। এইখিনি মই এতিয়া ইয়াতে দি দিছোঁ আৰু এনেদৰে অলপ সময় ভালদৰে লৰাই দিম। আৰু এয়া অলমষ্ট ৰেডি হৈছে। তেতিয়াহ'লে বন্ধুসকল এনেদৰে বনাই খাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু যদি এনেদৰে বনাই খাই ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা পায়। এয়া জালত লাগিছিলে। ফ্ৰাই কৰিছোঁ আৰু মাছ মই জুইত ফ্ৰাই কৰিছোঁ, কাৰণ গেছত মায়ে কিবা কিবি বনাই আছে। বনাই মেলি উঠি ভাত খাবলৈ লৈছোঁ। আৰু ভাত সাজ খাই বহুতেই ভাল লাগিছে, কাৰণ মাৰ হাতৰ জুতিয়েই বেলেগ হয় সকলোৰে বাবে। ফ্ৰেণ্ডছ, দুপৰীয়া অলপ শুলোঁ, টোপনি মাৰি উঠি ভাত পানী খালোঁ আৰু এতিয়া আবেলিয়ে হ'ল। আৰু মোৰ ফালে দেখিছে, মোৰ পিছফালে এয়া গোটেই পানী হৈ গৈছে। আৰু কৈছোঁৱে দিনটো বৰষুণ দি আছিলে, এতিয়াহে অকণমান এৰিছে। এয়া এতিয়া মই আছোঁ পুখুৰীৰ পাৰত, আমাৰ মাহঁতৰ ঘৰৰ পুখুৰীৰ পাৰত আছোঁ। আৰু এইটো হৈছে পুখুৰী। আৰু এইফালে এখন ডাঙৰ পথাৰ আছে। পথাৰখন গোটেই পানীৰে উপচি পৰিলে। আৰু দেখাই আছোঁ আপোনালোকক। আৰু ধুনীয়া বতাহ দি আছে জানেনে। আৰু এনেকৈ যদি বৰষুণ দি থাকে কেইদিনমান, তেতিয়াহ'লে বানপানীয়ে হ'ব চাগে। বতাহ দি আছে, ধুনীয়া বতাহ দি আছে। আৰু এনেকৈ এইবিলাক পৰিৱেশ মোৰ বহুত ভাল লাগে। ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে শেষ কৰিম। আজিৰ ব্লগটো ইমানতে শেষ কৰিম। আৰু বেছি দীঘল হ'লে আপোনালোকে আমনিও পাব পাৰে।